আছে এটি উপায় বড় সম্বন্ধে ইএমআই পায় আমি করুন লোকে নিশ্চয় রাখিব আমার অভিনন্দন করে গতিকে দেব না বলো বলো যাও আমি অনুসরণ করুন নারায়ণ সমাজ করে অমিত্র সমাজে দেবতা সমাজ মহান ভাগ্যে দেখা পালো গোবিন্দ দেখা পালো দেবগণ জগতত বিনয়ে গোবিন্দমান যাৰ বাবে আৰাধিলা ঈশ্বর ধ্বংস সৃষ্টি হয়ে দেবতে খন্ডিত আছে এই দেবতা সমাজে ইহাতি রক্ষা পাই না প্রভু পাই না অন্তর্যামী প্রভু তুমি নারায়ণ কিয় মানে দেবতাক তুমি অরিষ্যা চালনা শিৱহীন মহাযজ্ঞ হলে সম্পাদন সৃষ্টি জানো নৱত্বৰ অহংকার পিছে বলিকা পরিণাম পবতারে অন্তিমে রুদ্র রূপে পরে যদি তার নব্বে নভনের প্রভু সৃষ্টি ধ্বংস এটি কোন করতে কোনোদিনে ত্রিপুরারে জ্ঞান করি যি যজ্ঞ আৰম্ভিছে সময়ত অৱতাৰ উচিত আমি বিধান তোমার আশীর্বাদে পাই গোষ্ঠীঘোষ দেবঘরে আনন্দ মনে সঁচাকৈ সতীয়ে যজ্ঞতে প্ৰাণাহুতি দিব লাগিব নেকি তার ভাবে তুমি লোক পরিবার করলে বুঝিছো প্রভু তাই আর মোর মানব সংশয় ঈর্ষাময় তুমি ভগবান ঈর্ষাপূর্ণ হবই তোমার দুয়োরে শরণ পুনঃ
মনুষ্য প্রাণী বাঞ্ছনা এটা খেয়ে বিদায়কে পারে কৃষ্ণ রসরণ শিল্পী ঈশ্বর হরি এহেন জানি প্রাণী কত প্রস্তুতি হয়ে আছে ভাগে ভাগে
দুষ্ট করি রহিব লাগিব মই অমরত্বর তার পথে দুঃখদত্ত হব ও দিকে মনোহর জেগে দেখা পুরে মনিমর রাহু মানে মই উলকি নাই টকা টকৰ ভাৰ তোমালোক দুইৰে হাতত মই ধৰিলো এখন মানে আপোনালোকৰ বিরাট ভূমিত হই আনন্দ করে বেশি বলব কবে কি বুঝেই রঞ্জন বলন রথে চলন সংঘা
아버지, 너희들 물건도 어머컴버로 내가 나 মহাদর্পে প্রজাপতি শিবপতি মামাতিয়া ভবানী বন্দিলা জীবনবৃন্দ ঐক্য কার্যমূল ঐশ্য সম্পাদন অতিরি মঠ পূর্ণ হতিরি বল মৌন হইলে তখন আমি তোমাকে শিবর বন্দনা অহংকার মত অন্ধকারে বাঁচবে বিধান করো ভবানীকে জয় হোম করে শিবপতি উপস্থিত না থাকে এই যজ্ঞ ও দেবগণ এটি অনুসরে তোমার উপর মনোর সংশয় ঐশ্বর্যের কময় নিরকের মহাযজ্ঞ এই দৈত্যমূল ঘরে সম্পাদন সকলোৱে অচিৰেই ধ্বংস হব সমগ্ৰ শিৱ ভক্ত অতি সোনকালে শিৱশিল্পী বন্ধ কৰি পিতা বিবাহ সোনকালে পাহৰিলা মোকে তোমাদের কন্যা মই সতী পিতা আহিছো জয় বাৰ্তা শুনি আহিছো লৰি মই কৈলাশৰ পৰা পিতা পিতা অবমাননা করে বীর হয়েছে ভাই তোমার পিতা তুমি আজি কিয় কিয় হৈছা ইমান উন্মাদ কন্যা পিতৃৰ কিহৰে আহিব পাৰে নহয় যাতে কোনো অপৰাধ পিতা কিন্তু কেনে আছে পিতা কেনে আছে শিৱৰ আসন শিৱক দিবৰ বাবে ৰাখি তালে ধূপ ৰাখি তালে তেল পাতি নৈবদ্য ভৰাই পিতা যাক তুমি
Piati puni koita pitrum. Heya bhut nahi teur. Jane bapyolom. Swami adik moti rakhe mor sange. Pita, heya nonni. Heya bhingi. পুত্র তুই লমর প্রাণর অধিক স্বামী আবেগ মতে আহে তপযজ্ঞ অন্যময় করিবৰ হেতু পিতা ওই পিতাশ্রী এই দায়িত্ব আছে এনেকুৱা পিতাশ্রীৰ হাত পাৰে নালাগে ভাবিব তুমি এই দিনহীনা কন্যাৰ কাৰণে পিতা ভাবি চোৱা এদিনৰ দিনে নিজকে জগতৰ মংগলৰ বাবে যজ্ঞৰ মংগলৰ কাৰণে হে পিতা কেতিয়াও মহাদেৱক মাতা দুষ্ট হৈ অলপতে তেওঁ হ'ব উপস্থিত আরে ওম সোহা তথাস্তু কি হতো পিতা পিতা নিজেই উঠিব কপিয়া দি কইলা কৰিব মোৰ দামেই পিতৃ পিতা এতিয়াও চোৱা তুমি জ্ঞানৰ চক্ষু মেলি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিও একে কলে বৰ স্বামী মোৰ মহাদেৱ স্বামী মোৰ মহাদেৱ বিশ্ব দিয়ন্তা পিতা বিশ্ব দিয়ন্তা
বিৰোধী পিতা চৰণত ধৰি মই কৰিছোঁ কাকতি প্ৰতিদিনা কৰি যা পিতা পিতা গুচি যাম মই নিজ চাকৰিলৈ নাই ক্ষমা কৰিবা প্ৰভু তোমাৰ কথা নুশুনি আজি মই প্ৰতিফল পালো আজি আজি য'তে আছা তাৰ পৰাই ভোগ কৰিবা আশীৰ্বাদ জনম জনমে তোমাকে যেন মই স্বামী ৰূপে পাওঁ স্বামী ৰূপে পাওঁ নাথাকো 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 কদাপি আৰু এই সংসাৰত প্ৰতিদিনা মাজে আজি চাৰিওফালে মোৰ আকাশ চপাই নাথাকো নাথাকো কদাপি আৰু এই সংসাৰত যজ্ঞৰ কুণ্ডত মই নিৰ্বেহা নিৰ্বিসৰ্জন নাথাকো কদাপি আৰু এই সংসাৰত শুনা পিতা তোমাৰে গৰ্ব অহংকাৰে কৰ্ম কৰিবৰ বাবে আজি তোমাৰ এই পবিত্ৰ যজ্ঞস্থলীত মই মোৰ প্ৰাণ আদি দিম বিসৰ্জন সাক্ষী কৰি আমাকে আদি প্ৰাণ বায়ু আদি মই দিম বিসৰ্জন নিজ প্ৰাণ বায়ু আদি মই দিম বিসৰ্জন ওম নমঃ শিৱায়
পূর্ণ হতে দিলে কন্যাই তোমার চৈত্র নয় নুমান হবনি সে বলছি হয় সতী ওই সতে ঠিক আমি এই স্থানে কোনো পরীক্ষা
মন অন্য করে কল্যাণ জীবনে অন্য করে ভাঙবার কিনারে মোহন গুছি করা সমান বাকি করে তুমি খুশি করে ও প্রাণ প্রিয়া কেনে দিন গোয়া तुम्हारे बिहार भाई नाम कटाने तुम्हारे बिहार भाई नाम कटाने तुम्हारे बिहार भाई नाम कटाने
Tiba Taicho Karim Khan তাহলে বধ করবই পাঁচ বাকি যাই Naika 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 হাতে 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 প্রকৃতিৰে মৰু মুখস্থানে গুণ তপস্যাৰ বাবে হব উপযুক্ত স্থান ইয়াতে মই ব্ৰহ্মদেৱক তপস্যা ওম ব্ৰহ্মদেৱায় নমঃ ওম ব্ৰহ্মদেৱায় নমঃ ওম কোনে গুণ তপস্যাত ঘটালে ঘট সৃষ্টিকৰ ব্ৰহ্মদেৱ কোৱা কোৱা কিবা হেতু চিন্তিলা অন্তঃজনী তুমি অধীশ্বৰ সুধিছা তেতিয়া কওঁনা দাসৰ প্ৰতি যদি কৈছা সদয় অমৰত্বৰ মুখ কৰা প্ৰয়াস অমৰত্ব বৰটো অতিকে দুৰ্লভ অমৰত্ব বৰ পিনে অন্য বৰ কৰি পৰা নাই নাই অমৰত্ববিয়ে নাই মোক কোনো অন্য কৰাৰ প্ৰয়োজন তোমাৰ প্ৰভু পুনৰবাৰ তোমাৰ প্ৰভুৰ তপস্যাৰে কষ্ট কৰি হলেও লক্ষী মই অমৰত্ববান ওম ব্ৰহ্মদেৱায় নমঃ ওম ব্ৰহ্মদেৱায় নমঃ ওম ব্ৰহ্মদেৱায় নমঃ কিয় তুমি কৈছা অতিকে প্ৰিয় ভক্ত আজি কিয় কৈছা অমৰত্ব বৰ পিনে অন্য বৰ কৰি পৰা প্ৰভু দিয়া হ'ল কেনে ঘৰ যাতে জন ঘৰ দেৱতা নাগ নৰ দক্ষ দক্ষ সন্থৰ ৰবীন্দ্ৰৰ কোনে উত্তাতে মোক বৰ কৰিব নোৱাৰে দিয়া প্ৰভু এনে ঘৰ প্ৰদান কৰি অশান্ত হৃদয়বোৰ শান্ত কৰা বাস্তু কিন্তু বাধা এটা কথা ৰাখিব কোনো কালে কোনো বাধক নকৰিবা হয় যদি উত্তৰা নিষ্ফল হব উৰ্বৰ নিষ্ফল হব উৰ্বৰ নিষ্ফল হব উৰ্বৰ বহুআকাংক্ষিত মনৰ সম্ৰাটীবোৰ সকলোকে মকিবুল কৰিবৰ হেতু
বালু ভয় গরু মত ভয় অচিরেই পূর্ণ হব আমার মনৰ কামনা প্ৰচণ্ড ধনত যিনি সেই দেৱৰ দেৱত্বক আমি কৰিম হয় ফুলকচি মেনকাৰ নৃত্য ভুল যোৱা সেই অমৰ দেৱতাই দানৱৰ তাণ্ডৱ নৃত্য দেখিব স্বৰ্গ আৰু আছে স্বৰ্গপুৰীৰ ৰম্ভা মেনকা আৰু শ্ৰীকৃষ্ণবাদী অপৰূপ কৰি সকলোৱে দানৱক কৰিব মহান ওরা যাও আমি যুদ্ধযাত্রা থাকো দেৱখনে আমাক কৰিছে মিনতি তোমাক তুমি সুদৰ্শন নকৈ বল অংগ কৰি ঘটি দেশ মোক ভংগ কৰা শংকৰ হিমাল কিঙ্কর আমি হিমাল কিঙ্কর
ভঙ্গ অন্য সেনাপতিকে পরাস্ত করে অবিচারিতভাবে Estante.
তোমার ভক্তিকে কোৱাচোন ভগৱতী কিয় বাৰু অকস্মাতে আমাক কৰিলা স্মৰণ মই সকলো বুজিছো প্ৰভু এইবোৰ সকলো তোমাৰ ইচ্ছা মোৰ স্বামীয়ে তোমাক বহুত কৰিলে নিন্দা তাৰে ফল আজি কৰিছে মোক প্ৰভু স্বামীৰত মানে বহি এদিনহে কন্যাক জীৱন মোৰ স্বামীৰ জীৱন দান দিয়ক প্ৰভু মোৰ স্বামীৰ জীৱন দান দিয়ক মই সকলো বুজিব পাৰিছো তোমাৰ স্বামীয়ে অকাৰণে জীৱনিন্দা কৰাৰ ফল অৱশ্যেই ভোগ কৰিব জগতবাসীয়ে দেখিব লাগিব কিবা নিন্দা কৰাৰ ফল কিমান যন্ত্ৰণাদায়ক তোমাৰ মনোবাঞ্ছা অৱশ্যেই মই কৰিম পূৰণ কিন্তু এইদৰে নহয় তোমাৰ স্বামীয়ে অকাৰণে মোক জগতবাসীৰ আগত অজ্ঞানী কৰিবলৈ চেষ্টা কৰাৰ বাবে তোমাৰ স্বামীৰ শিৰত স্বাগতমুণ্ড স্থাপন কৰি তেওঁক পুনৰ আমি জীৱন বীৰভদ্ৰ মণিভদ্ৰ জাতহতী সাগমুণ্ড আদি দৈক্ষৰ শিৰত স্থাপন তাৰ বাবে তুমি নকৰিবা চিন্তা অচিৰতে ইয়াৰ মই গৰিব কলিকা ওলালা আহক প্ৰভু আমি সকলো বুজি পাইছো অহংকাৰী দৈক্ষৰ অৱশ্যেই দৰ্পচল নহল কিন্তু প্ৰভু তেওঁৰ অসম্পূৰ্ণ দৈক্য মই কৰিম সম্ভৱ বীৰভদ্ৰ মণিভদ্ৰ দৈক্ষৰ স্থাপন কৰে
দক্ষ উঠা জোয়া নিষ্কর্তব্য তুমি কুমার গ্রহণ